Jeta 0.2 story. নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজত আছো জেডা আৰু ৱেলকাম মাই চেনেল জেডা 0.2 ষ্টৰী। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে আৰু আজি মই আপোনালোকলৈ লৈ আহিছো এটা প্লে বয় ষ্টৰী। প্লে বয় বুলি ক'লেতো নিশ্চয় বুজি পাইছেই চাগে। প্লে বয় মানে ফুটবল বা ক্ৰিকেট খেলা ল'ৰাৰ কথা ইয়াত কোৱা হোৱা নাই। ইয়াত প্ৰেমৰ লগত খেল খেলা ল'ৰাৰ কথাহে কোৱা হৈছে, যিহেতু আজিকালিৰ যুগত সঁচা প্ৰেম বহুত কম দেখা যায় আৰু বেছিভাগক আজিকালি ভাল পোৱাৰ লগত খেল খেলাহে দেখা যায়। কিন্তু যিসকলে প্ৰেমৰ লগত খেল খেলে তেওঁলোকে প্ৰথম তেনেকুৱা থাকেনে? ল'ৰাবোৰ প্ৰথম ভাল পাওঁতে প্লে বয় হৈ যায়নে? যদি প্ৰথম ভাল পাওঁতে তেওঁলোকে প্লে বয় নহয়, তেন্তে পিছলৈ তেওঁলোকৰ জীৱনত কি হয়, যিহেতু তেওঁলোকে প্লে বয় হ'বলগীয়া হয়? এনেকুৱা এটা ষ্টৰী লৈ আহিছোঁ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিবলৈ। যিহেতু এইটো মোৰ নিউ চেনেল হয়, গতিকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে যদি মোৰ ষ্টৰিবোৰ সকলোতকৈ আগে পাবলৈ হ'লে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিৰ ষ্টৰিটো আভি আৰু প্ৰিয়াৰ হয়। আহক তেন্তে শুনো আজিৰ ষ্টৰিটো। ধুন, কি কৰিছা? নাইও মাইনা, এনেই আছো। কথা এটা শুনা না ধুন। কি কথা কোৱা আকৌ? তোমালৈ আজি মোৰ বহুত মনত পৰিছে ধুন। মোৰ মাইনাজনী মোলৈ আজি মনত পৰিছে? বহুত মনত পৰিছে। ঠিক আছে তেন্তে আজি অলপ ওলাই যাওঁ ব'লা। ঠিক আছে ধুন, আই লাভ ইউ। আই লাভ ইউ টু মাইনা। পিছে ক'লৈ যাবা? তুমি যলৈ যোৱা। ঠিক আছে তেন্তে আজি পাৰ্কলৈ যাওঁ। অ'কে ধুন, 10 মিনিট ৱেইট, মই ওলাই লওঁ। অ'কে, মই দাস্তাৰ দোকানৰ ওচৰতে ৰৈ থাকিম। ঠিক আছে ধুন, মই ওলাই লওঁ। বাই এতিয়া। অ'কে বাই। আৰু 10 মিনিটৰ পিছত। ৱা, ইমান ধুনীয়া লাগিছে আজি তোমাক। ইছ, হ'ব নেকি, অলপ বেছিয়ে হ'ল। সঁচা মোৰ মাইনাজনী আজি বহুত ধুনীয়া লাগিছে। হ'ব, কথা পাতিয়ে থাকিবানে যাবা এতিয়া? অ'কে বাবা, ঠিক আছে ব'লা। বহা ইয়াতে। ধুন শুনা না, মই আমাৰ ঘৰত তোমাৰ আৰু মোৰ কথা কৈ দিলোঁ। মোৰ মায়ে তোমাক এবাৰ লগ পাব বিচাৰিছে। এইবোৰ ক'বলৈ তোমাক এতিয়া কোনে কৈছিল? মই কৈছিলোঁ নি ঘৰত আমাৰ ৰিলেশ্যনৰ বিষয়ে ক'বলৈ? ধুন, তুমি ইমান খং কিয় কৰিছা? মই আমাৰ দুটাৰ ভালৰ কাৰণেতো কৈছোঁ। বাদ দিয়া, তোমাক মই আৰু বুজাব নোৱাৰোঁ। ব'লা ঘৰলৈ যাওঁ। কিন্তু ধুন, ইমান সোনকালে কিয়? আমি আহিছিলোঁহে এতিয়া, ভালকৈ কথা পাতিবই পৰা নাই তোমাৰ লগত। হ'ব, বেলেগ দিনা পাতিবা। ব'লা এতিয়া ঘৰলৈ যাওঁ, মোৰ ঘৰত অলপ কামো আছে। অ'কে বাবা, ব'লা। ব'লা।
আনকালেতো এনেকুৱা নকৰেহি। কিবা এটা হ'ল নেকি? আৰু এনেকেই আউফিয়ে ফোন নুতোলা এসপ্তাহ হৈ গ'ল। অভিয়ে বাৰু পিয়াৰ ফোনটো কিয় ৰিচিভ কৰা নাই? তাৰ সঁচাকৈ কিবা হ'লনে? নে কিবা ইয়াৰ কাৰণ বেলেগ? অতি সোনকালে আপোনালোকৰ মাজত আনিম এই ষ্ট'ৰটোৰ নেক্সট পাৰ্টটো। আজিলৈ তেন্তে বাই বন্ধুসকল। Are you all my personal dreams?